এতিয়াৰে পৰা নচলিব গ্ৰাহকৰ ওপৰত গুণ্ডাৰাজ। ইএমআই পৰিশোধ নকৰিলে বলপূৰ্বকভাৱে মটৰচাইকেল বা গাড়ী জব্দ কৰাটো অবৈধ। কোনো বিত্তীয় প্ৰতিষ্ঠানৰ ইএমআই পৰিশোধ নকৰাৰ বাবে আপোনাৰ বাহন জব্দ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয় আৰু RBI কঠোৰ নিৰ্দেশনা বিত্তীয় প্ৰতিষ্ঠানসমূহলৈ। এতিয়াৰ পৰা নচলিব গ্ৰাহকৰ ওপৰত গুণ্ডাৰাজ উদ্ধাৰকাৰী এজেণ্টৰ। বাহন ক্ৰয় কৰাৰ পিছত বিত্তীয় প্ৰতিষ্ঠানৰ ইএমআই পৰিশোধ কৰিব নোৱাৰিলে গ্ৰাহকৰ ওপৰত গুণ্ডাৰাজ চলোৱাৰ দিন এতিয়া অন্ত পৰিছে। উচ্চতম ন্যায়ালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্পষ্ট নিৰ্দেশনা অনুসৰি কোনো ফাইনেন্স কোম্পানী বা তেওঁলোকৰ নিয়োজিত উদ্ধাৰকাৰী এজেণ্টে ৰাজপথ বা ঘৰৰ পৰা বলপূৰ্বকভাৱে মটৰচাইকেল বা গাড়ী কাঢ়ি নিব নোৱাৰে। এই কাৰ্য সম্পূৰ্ণ অবৈধ আৰু আইনমতে এক অপৰাধমূলক কাম হিচাপে গণ্য কৰা হৈছে। শেহতীয়াকৈ দেখা গৈছে যে ঋণ পৰিশোধ নকৰাৰ অজুহাতত একাংশ ফাইনেন্স কোম্পানীৰ এজেণ্টে গ্ৰাহকক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছে। কিন্তু আইন অনুসৰি কোনো ব্যক্তিগত প্ৰতিষ্ঠানে আইন প্ৰক্ৰিয়া উলংঘন কৰি নিজাববীয়াকৈ কাৰো সম্পত্তি জব্দ কৰিব নোৱাৰে। যদি কোনো ব্যক্তিয়ে ইএমআই পৰিশোধ কৰিবলৈ অসমৰ্থ হয় তেন্তে প্ৰতিষ্ঠানে কেৱল আইনী জাননী প্ৰেৰণ কৰি আদালতৰ জৰিয়তেহে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। যদি কোনো ব্যক্তিয়ে ইএমআই পৰিশোধ কৰিবলৈ অসমৰ্থ হয় তেন্তে প্ৰতিষ্ঠানে কেৱল আইনী জাননী প্ৰেৰণ কৰিহে আদালতৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইখিনিতে গ্ৰাহকসকলে জানিবলগীয়া কথাটো হ'ল আৰক্ষী কাষ চাপক। যদি কোনো ফাইনেন্স কোম্পানী গুণ্ডা বাহিনীয়ে আপোনাৰ ঘৰত সোমাই বা ৰাজপথত গাড়ী ৰখাই বলপূৰ্বকভাৱে চাবি কাঢ়ি ল'বলৈ চেষ্টা কৰে তেন্তে পলম নকৰি লগে লগে নিকটৱৰ্তী আৰক্ষী থানাত এজাহাৰ দাখিল কৰক। মনত ৰাখিব, ভাৰতীয় সংবিধানে প্ৰতিজন নাগৰিককে সুৰক্ষা প্ৰদান কৰি আহিছে। RBI নিয়ম অনুসৰি ঋণ উদ্ধাৰৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাটো আইনমতে দণ্ডনীয়। গতিকে নিজৰ অধিকাৰৰ প্ৰতি সচেতন হওক আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ক। আইনী প্ৰক্ৰিয়া অবিহনে আপোনাৰ সন্মতি অবিহনে কোনেও আপোনাৰ সম্পত্তি কাঢ়ি নিব নোৱাৰে। ধন্যবাদ।